Hello ছাত্ৰ-ছাত্ৰী সকল মই পদ্মেশ্বৰ আজিৰ এই ভিডিঅটোৰ দ্বাৰা MILIsir YouTube চেনেললৈ সকলোকে ওয়েলকাম কৰিছো যি সকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বলক দেৰি নকৰাকৈ ভিডিঅটো আৰম্ভ কৰো আজি মই হিকাম ক্লাস 10 ৰ বাস্তৱ সংখ্যা অনুশীলনী 1.3 Question number 1 ত আছে দেখুৱা যে √5 অপৰিমেয় Question number 2 ত আছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় আৰু question number 3 ত আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় তেন্তে question number 1 ত আছে 1/√2 2 ত আছে 7/5 and 3 নম্বৰত আছে 6 + √2 তো বলক প্ৰথম questionত আছে দেখুৱা যে √5 অপৰিমেয় তো সমাধান ধৰা হল √5 এটা কি পৰিমেয় বুলি ধৰি ললো তো যদিহে আমি √5 টো এটা পৰিমেয় বুলি ধৰি লওঁ তেন্তে √5 ইকুৱেল কি p/q বুলি আমি ধৰি লব পাৰিম কাৰণ যদি পৰিমেয় সংখ্যা হয় তেন্তে কোনো এটা সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এটা p আৰু q কি হয় অখণ্ড সংখ্যা যত q not equal কি হয় 0 তো এটুক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি ললো আৰু p আৰু qৰ 1 ৰ বাহিৰে কোনো উৎপাদক নাই কিয়নো √5 ৰ কোনো উৎপাদক নাই গতিকে p আৰু q ৰ কি কোনো উৎপাদক নাথাকিব এতিয়া এতেকে √5 স্কয়াৰ ইকুৱেল p স্কয়াৰ ডিভাইডেড বাই কি q স্কয়াৰ ইয়াতে আমি লিখি দিব পাৰিম যেহেতু সমীকৰণ 1 ক বৰ্গ কৰি সমীকৰণ 1 ক বৰ্গ কৰি সমীকৰণ 1 ত আছিল √5 p/q অৰ্থাৎ √5 p/q ক আমি যদিহে বৰ্গ কৰি দিও তেন্তে √5 কিমান হ'ব স্কয়াৰ √5 কিমান হ'ব স্কয়াৰ স্কয়াৰ এন্ড √2 কেনসেল হ'ব তেন্তে এইফালে থাকিলে p স্কয়াৰ ডিভাইডেড বাই কিমান q স্কয়াৰ অৰ্থাৎ ইয়াতে আমি লিখি দিব পাৰিম এটো কেনেকৈ ইয়াৰ তলত একো না থাকিলে 1 আছে p স্কয়াৰ আৰু 1 ক পূৰণ কৰিলে p স্কয়াৰ ইকুৱেল ইয়াতে 5q কিমান পালো স্কয়াৰ 5 আৰু q স্কয়াৰ পূৰণ কৰি কিমান পালো 5q স্কয়াৰ ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰি লব পাৰো ঠিক আছে এটা নেক্সট আহিলে ইয়াত আমি পালো কি p স্কয়াৰ এটা কি হয় অযুগ্ম কিয় অযুগ্ম হয় এটুকু কৈছো আমি ইয়াতে লিখিলম ইয়াত 5q স্কয়াৰ এটা অযুগ্ম 5q এটা কি 5q স্কয়াৰ এটা কি হয় অযুগ্ম গতিকে কি হ'ব p স্কয়াৰও এটা কি হ'ব p স্কয়াৰ এটা অযুগ্ম হ'ব হয়নে নহয় p স্কয়াৰ এটা কি হ'ব অযুগ্ম হ'ব তেন্তে আমি প্ৰথমতে p স্কয়াৰ এটা অযুগ্ম সংখ্যা বুলি গম পালো তেন্তে p এটা কি হ'ব অযুগ্ম হ'ব তেন্তে p ইকুৱেল 5m বুলি ধৰি ললো তেন্তে দুই পক্ষক আকৌ আমি কি কৰি দিম বৰ্গ কৰি দিম তেন্তে p স্কয়াৰ ইকুৱেল যদি আমি 5m স্কয়াৰক যদি বৰ্গ কৰি দিও তেন্তে ইয়াতে বৰ্গ কৰি আকৌ ইয়াকো যদি বৰ্গ কৰিম তেন্তে 5 5 গুণ কিমান হ'ব 25 লগতে কি হ'ব m স্কয়াৰ তেন্তে p স্কয়াৰ মানে আছিল আমাৰ কিমান 5q স্কয়াৰ তো p স্কয়াৰৰ ঠাইত আমি 5q স্কয়াৰ বহাই দিলো 5q স্কয়াৰ ইকুৱেল 25 কিমান m স্কয়াৰ অৰ্থাৎ ইয়াতে আমি লিখি দিম q স্কয়াৰ ইকুৱেল 25 ডিভাইডেড বাই 5 লগতে কি m স্কয়াৰ তেন্তে q স্কয়াৰ ইকুৱেল আমি কিমান পালো 5 5 গুণ কিমান 25 অৰ্থাৎ 5m স্কয়াৰ ইয়াতো আমি পালো যে q স্কয়াৰও এটা কি হয় অযুগ্ম q স্কয়াৰ এটা অযুগ্ম q স্কয়াৰ এটা কি হয় অযুগ্ম যত q এটা তেন্তে কি হ'ব অযুগ্ম হ'ব অযুগ্ম এতেকে p, q দুয়োটাই কি হয় অযুগ্ম আৰু p, qৰ সাধাৰণ উৎপাদক 5
কিন্তু এইটো কি আছিলে অসম্ভৱ কিন্তু এইটো কি হয় অসম্ভৱ অসম্ভৱ যেহেতু আমি ধৰি লৈছিলো যেহেতু ধৰা হৈছিল যেহেতু ধৰা হৈছিল p আৰু q ৰ 1 ৰ বাহিৰে অন্য উৎপাদক নাই 1 ৰ বাহিৰে অন্য উৎপাদক নাই তো এটাকে √5 এটা অপৰিমেয় হেকতে আমি লিখি দিব পাৰো প্ৰমাণিত ঠিক আছে √5 এটা কি অপৰিমেয় 2 নম্বৰ কোৱেশ্চনত আছে দেখুৱা যে 3 + 2 √5 অপৰিমেয় সমাধান কি বুলি কৈছে দেখুৱা যে 3 + 2 √5 এটা কি অপৰিমেয় বুলি আমি দেখুৱাই ল'ব লাগে ঠিক আছে তো প্ৰথমতে আমি লিখিলাম ধৰা হল 3 + 2 √5 এটা পৰিমেয় এটা কি হয় পৰিমেয় যদিহে আমি পৰিমেয় বুলি ধৰি লওঁ তেন্তে 3 + 2 √5 ক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিম ঠিক আছে p/q ইয়াতে আমি লিখিম p, q অখণ্ড সংখ্যা কিন্তু q not equal কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে তেন্তে p, q অখণ্ড সংখ্যা তো ইয়াতে আমি লিখিম এতিয়া ইয়াক p/q equal 2 √5 equal p/q 2 √5 p/ কিমান q 3 to plus আছিলে ইকুৱেলৰ পাছত গলে কি হ'ব মাইনাস কিমান হ'ব 3 হ'ব ঠিক আছে তো ইয়াতে আমি লিখিম নেক্সট 2 √5 equal তলৰ 1 আছে q আৰু 1 ৰ LCM হ'ব q 1 and p কি হ'ব p minus কিমান হ'ব thrice q ঠিক আছে তো আমি ইয়াতে পাইছো কিমান p minus thrice q এটা আমি লিখিম এটাকে কি বুলি লিখিম 2 √5 পৰিমেয় সংখ্যা 2 √5 এটা কি পৰিমেয় সংখ্যা কিন্তু যেটো অসম্ভৱ হয় কাৰণ কি 2 √5 এটা কি হয় পৰিমেয় সংখ্যা হ'ব নোৱাৰে তাৰ মানে বুজি পাইছানে কিয় পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ √5 টো এটা কি হয় অপৰিমেয় সংখ্যা হয় না নহয় যেটো অসম্ভৱ যেটো কি হ'ব অসম্ভৱ এটাকে 3 + 2 √5 এটা কি হ'ব পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা নেক্সট 3 নম্বৰ কোৱেশ্চনত আছে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় তো প্ৰথম কোৱেশ্চনত আছে 1 নম্বৰ 1 / কিমান √2 দিয়া আছে হয় না নহয় তো ইয়াতো আমি লিখিম যে সলিউশন বা ধৰা হল 1/√2 এটা কি হয় পৰিমেয় বুলি আমি ধৰি ল'বই লাগিব 1/√2 এটা কি পৰিমেয় যদি হে 1/√2 এটা পৰিমেয় হয় তেন্তে আমি 1/√2 ইকুৱেল কি p/q বুলি আমি ধৰি ল'ব পাৰিম তেন্তে যদি p/q ইয়াতে আমি লিখিম যত p, q অখণ্ড সংখ্যা ঠিক আছে
অখণ্ড সংখ্যা q not equal কি হয় 0 তেন্তে এতেকে আমি q আৰু 1 ক পূৰণ কৰি q পালো ইকুৱেল p আৰু √2 পূৰণ কৰি আমি কি পালো √2 কিমান পালো p পাই গলো এতেকে আমি ইয়াতে আৰু লিখিব লাগিব যে দুয়ো পক্ষক p ৰে হৰণ কৰি পাও দুয়ো পক্ষক p ৰে হৰণ কৰি পাও তেতিয়া আমাৰ কি হৈ যাব ইয়াতে q ঠিকি যাব ডিভাইডেড বাই p হ'ব হৰণ কৰিছো যেহেতু ইকুৱেল √2p ডিভাইডেড বাই কিমান হ'ব p তেন্তে p আৰু p কেনসেল হ'ব তেন্তে ইয়াতে আমাৰ কিমান হ'ব q by p ইকুৱেল কিমান হ'ব √2 এতেকে আমি পালো ইয়াতে √2 এটা এতেকে √2 এটা পৰিমেয় √2 এটা কি পৰিমেয় কিন্তু এয়া সম্ভৱ নহয় এয়া কি নহয় সম্ভৱ নহয় কাৰণ কিয় সম্ভৱ নহয় যে √2 এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে তেন্তে যদি হে √2 এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে তেন্তে 1/√2 এটা কি হ'ব অপৰিমেয় সংখ্যা অপৰিমেয় ঠিক আছে 2 নম্বৰ আছে 7√5 তো 7√5 টো আমি কেনেকৈ কৰিম আকৌ আগৰ ধৰি লিখিলম যে ধৰা হল 7√5 এটা পৰিমেয় 7√5 এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি ললো ঠিক আছে যদি হে 7√5 এটা পৰিমেয় সংখ্যা হয় তেন্তে 7√5 ইকুৱেল কি হ'ব p/q যেহেতু বাজত p আৰু q অখণ্ড p আৰু q কি হয় অখণ্ড লগতে q not equal কি হ'ব লাগিব 0 হ'ব লাগিব তো আমি ইয়াতে কি বুলি লিখি দিম √5 ইকুৱেল p divided by কিমান 7 q লিখি দিলো কাৰণ হে 7 টো ইয়ান মাল্টিপ্লাই আছিল ডিভাইড ইকুৱেলৰ পাছত হলে কি হ'ব হৰণ তাৰ মানে q লগত কি মাল্টিপ্লাই 7 q ইয়াতে আমি লিখিম তেন্তে এতেকে √5 এটা পৰিমেয় কিন্তু এয়া অসম্ভৱ কিন্তু এয়া কি হ'ব অসম্ভৱ এতেকে 7√5 এটা অপৰিমেয় 7√5 এটা কি হয় অপৰিমেয় ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চনত আছে আমাৰ 6 + √2 এটা 6 + √2 এটা কি পৰিমেয় সংখ্যা বুলি আকৌ আমি কি কৰিলাম ধৰিলাম ধৰা হল 6 + √2 এটা পৰিমেয় এটা কি হয় পৰিমেয় সংখ্যা 6 + √2 এটাও কি হয় পৰিমেয় সংখ্যা হয় তেন্তে 6 + √2 ইকুৱেল p/ কি হয় q যত নেকি আমি লিখিব পাৰিম যে p, q অখণ্ড p, q কি অখণ্ড সংখ্যা q not equal কি হ'ব লাগিব কিন্তু 0 যেহেতু অপৰিমেয় সংখ্যা হয় হয় না নহয় তেন্তে ইয়াতে আমি লিখিম √2 ইকুৱেল p divided by q minus কিমান 6 plus 6 টো ইকুৱেলৰ পাছত গৈ কি হৈ গল -6 √2 ইকুৱেল তলত q থাকিব তেন্তে p minus কিমান হ'ব 6q আমি এতিয়া লিখি দিম এতেকে √2 এটা পৰিমেয়
কিন্তু এয়া কি হ'ব পৰিমেয় নহয় তাৰ মানে অসম্ভৱ কাৰণ আমি আগতে ধৰি লৈছো যে 6 প্লাস ৰুট 2 এটা কি পৰিমেয় সংখ্যা বুলি ধৰি লৈছো হেতু কাৰণে আমি পৰিমেয় বুলি লিখি ল'ব লগা হৈছে ৰুট 2 এটা পৰিমেয় সংখ্যা কিন্তু অসম্ভৱ কিন্তু কি হয় অসম্ভৱ হয় গটিকে 6 plus root 2 এটাকে 6 plus root 2 এটা কি অপরিমেয় সংখ্যা সো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ধৰণৰ ভিডিও পাছলৈ পাই থাকিব সো আজিলৈ ইমানেই বাই বাই